নমস্কাৰ, মই শ্ৰী দিগন্ত ভৰালী। আজি আমি দ্বাদশ শ্ৰেণী অসমীয়া বিষয়ত এটি কবিতা আলোচনা কৰিবলৈ লৈছোঁ আৰু কবিতাৰ শিৰোনাম হৈছে মিলন আৰু কবি নলিনীবালা দেৱী। আৰু নলিনীবালা দেৱীৰ বিষয়ে আমি অসমীয়া কাব্য জগতৰ এটা সুপৰিচিত নামে সকলোৱে পৰিচিত। যিটো মিলন কবিতাটো, সেই মিলন কবিতাটো মই আগৰ যিবোৰ ভিডিঅ' আছিল, ভিডিঅ'ত মই আলোচনা কৰি থৈ গৈছোঁ গোটেই মূল বিষয়বস্তুখিনি। আৰু এতিয়া আমি কবিতাত যিখিনি অন্তৰ্গত আৰ্হি প্ৰশ্নটো আছে, সেই আৰ্হি প্ৰশ্নটোখিনি আমি আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। প্ৰথম প্ৰশ্নটো আছে নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়? আমি সকলোৱে জানো নলিনীবালা দেৱীক ৰহস্যবাদী কবি হিচাপে আমি জানো। দুই নম্বৰ প্ৰশ্ন আছে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ। খুব এইটো পৰীক্ষাত আহি থাকে খুবেই। জাগৃতি কাব্যগ্ৰন্থখনৰ মাজেৰে কবি কি মনোভাৱ প্ৰকাশ পাইছে? জাগৃতি কাব্যগ্ৰন্থৰ মাজেদি কবি নলিনীবালা দেৱী স্বদেশ প্ৰেমৰ যিটো মনোভাৱ, সেই মনোভাৱটো প্ৰকাশ পাইছে। আমি কবি নলিনীবালা দেৱী কবিতাত বিভিন্ন ধৰণৰ মনোভাৱ আমি প্ৰকাশ পোৱা দেখিবলৈ পাওঁ। তেওঁ ভগৱানৰ প্ৰতি যিটো তেওঁ আধ্যাত্মিক ভাৱ আছে, আধ্যাত্মিকভাৱে হওক, স্বদেশ প্ৰেমেই হওক বা বিভিন্ন ধৰণৰ তেওঁ কবিতাৰ মাজেদি তেওঁ বিভিন্ন ধৰণৰ মনোভাৱ প্ৰকাশ কৰিব তেওঁ বিচাৰিছে। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে মিলন কবিতাটোত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? মিলন কবিতাটোত কবিয়ে তোমাৰ বুলি পৰমেশ্বৰক বুজাইছে। 5 নম্বৰ আছে নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? অলকানন্দ কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আৰু 6 নম্বৰ প্ৰশ্ন আছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। প্ৰথম প্ৰশ্নটো আছে নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনী হৈছে স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। দ্বিতীয় প্ৰশ্ন হৈছে কবিৰ পৰম আৰাধ্যজন আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? কবিয়ে পৰম আৰাধ্যজনক পাৰ্থিৱ সকলো বিষয়তে উপলব্ধি কৰে। সপোনে দিঠকে তেওঁ হৃদয়ৰ মাজত পৰমেশ্বৰক বিৰাজ কৰে। নিশাৰ জোনাকী আলোক, তৰাভৰা আকাশ, গধূলি ছায়াময় পোহৰ সকলোৰে মাজেৰে পৰম আৰাধ্যজনৰ নিজৰ অস্তিত্ব জাননী কবিক দিয়ে। মন নদীৰ তীৰে তীৰে পৰমেশ্বৰ সদায় কবিক দৰ্শন দিয়ে। তেওঁ হয়নে সপোনে দিঠকে সকলো সময়তে ভগৱানৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো অনুভৱ কৰে আৰু সেই তেনেকৈ তেওঁক দৰ্শন কৰে বুলি কবিয়ে উপলব্ধি কৰিছে। কবিয়ে আছামৰ নিজান কোণত বুলি কাৰ কথা বুজাইছে? কবিয়ে পৰম আৰাধ্য ভগৱানৰ কথা প্ৰশ্নত উল্লেখ কৰা কবিতাৰ ফাঁকিৰ মাজেৰে বুজাইছে। পৃথিৱীৰ কোনো মৰ্ত্যত বিচাৰি নোপোৱা মৰতৰ মানৱ লোকত দেখা নোপোৱা পৰমেশ্বৰ কবিৰ অন্তৰত চিৰ বিৰাজমান। চিৰ গোপন দেশৰ পৰমেশ্বৰ কবিৰ হৃদয়ত নিজান কোণত সদায় আছে। কবিৰ সৈতে প্ৰতিটো মুহূৰ্তৰ তেওঁ মিলন ঘটিছে। কবিতাটো তেওঁ ভগৱন্তৰ বা যিজন তেওঁ পৰম পুৰুষ ভগৱান তেওঁ হৃদয়ৰ প্ৰতিটো কোণত আছে বুলি তেওঁ কৈছে। কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি? আধ্যাত্মিক চেতনাৰ সমৃদ্ধ ৰহস্যবাদী কবি নলিনীবালা দেৱী মিলন কবিতাটিত কবিয়ে পৰমেশ্বৰৰ সৈতে বিভিন্ন ধৰণে হোৱা মিলনৰ কথা বৰ্ণনা দাঙি ধৰিছে। পাৰ্থিৱ সকলোতে কবিয়ে পৰমেশ্বৰক লগ পায়। তেওঁৰ হৃদয়ত পৰমেশ্বৰ সদায় আছে। নিশা গধূলি সপোন দিঠক সকলোতে তেওঁ ভগৱানৰ অস্তিত্ব অনুভৱ কৰে। পুৱাও তেওঁ ভগৱানে দেখা দিয়ে। নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা ভগৱান আহি তেওঁক কবি দেখা দিয়েহি। এই উক্ত প্ৰশ্নটোৰ যিটো কৈছে যে কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি? নিয়ৰৰ মালা গাঁঠি ভগৱানে আহি কবিক দেখা দিয়েহি। তেওঁ সকলো বস্তুতে ভগৱানৰ অস্তিত্বটো যিহেতু অনুভৱ কৰে, সেইকাৰণে তেওঁ মিলন কবিতাটোৰ মূল বিষয়বস্তুৱে ঠিক তেনেধৰণৰ যে আত্মা আৰু পৰমাত্মাৰ যিটো মিলন, সেই মিলনটোকে কবিতাটিৰ মাজেৰে বুজাব বিচাৰিছে। আৰু সেই প্ৰশ্নৰ উত্তৰটো ঠিক তেনেধৰণে যে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা ভগৱানে আহি কবিক দেখা দিয়ে। 5 নম্বৰ প্ৰশ্ন আছিল ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়? তেওঁ অকল দিঠকত নহয়, সপোনতো তেওঁ কি হয়? ভগৱানৰ অস্তিত্বকে তেওঁ অনুভৱ কৰে। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলেও কবিয়ে পৰম আৰাধ্য পৰমেশ্বৰকে দেখা পায়। কবি নলিনীবালা দেৱীয়ে আধ্যাত্মিক দৰ্শনত বিশ্বাসী। পৃথিৱীৰ মানুহে ভগৱানৰ মৰ্ত্যলোকত বিচাৰি নাপায় বুলি ক'লেও কবিয়ে কিন্তু পাৰ্থিৱ সকলো বিষয়তে ভগৱানক তেওঁ বিচাৰি পায়। ভগৱান কবিৰ পৰম প্ৰিয়, পৰম আকাংক্ষিত। ভগৱানে কবিৰ আকাংক্ষা পূৰণ কৰি সদায় কবিক দেখা দিয়ে। ভাগৰুৱা হৈ টোপনি কোলাত পৰিলেও সপোনত কবি আৰু পৰমেশ্বৰ মিলন ঘটে। তেওঁ দিনত বা দিঠকত তেওঁ পাৰ্থিৱ সকলো বস্তুতে তেওঁ ভগৱানৰ অস্তিত্ব অনুভৱ কৰে যদিও তেওঁ ৰাতি যদি টোপনি যায়, টোপনিটো তেওঁ সপোনতো ভগৱানৰ লগত তেওঁ পৰমেশ্বৰৰ লগত তেওঁ মিলন ঘটে বুলি কবিয়ে অনুভৱ কৰিছে। আৰু মিলন কবিতাটোত কেইবাটাও দীঘল প্ৰশ্ন আছে। আমি দীঘল প্ৰশ্নখিনি আলোচনা কৰিম
আৰু সকলোখিনি বস্তু বা বিষয়বস্তুখিনি মই বুজি পাইছে বুলি ভাবিছোঁ। যদি বুজি পোৱা নাই তেতিয়া মোক পুনৰ ছাত্ৰ ছাত্ৰীসকলে মোক অনুৰোধ কৰিলে হ'ব, বা কোনটো বিষয়বস্তু বুজি পোৱা নাই সেই বিষয়ে মোক অনুজ্ঞা দিলে হ'ব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।